আদৰণি কৰিছে বৰ্তমান পৃথিৱীত যিটো হৈ আছে জেগা থাকি ভাবিব নোৱাৰো নেকি কি ভাবি আছ তই ভাবিছো ন কিবা এটা তোক কিয় লাগে আৰে মই ভাবিছো তই মই কলেজ কেতিয়া কৰিবি মানে মই ভাবিছো মোদীকে ফোন এটা কৰো নেকি এই বৰা পোৱালি নহলে কি আছিলে এইটো আৰে তোৰ পকৰ নে কি হয় এইটো থাকি নাহিলি আজি ঘৰত চালা তই এইটো পকৰ লৈ কিনে কলেজ নাযাবি দেই কি গোন্ধ বে বাল তোৰ লাজ লগা নাই এইটো পকৰ লৈ কিনে ঘূৰি ফুৰিছে মূলা খাইছিলি নেকি আৰে হাগি আগে আমি তেনেকে নাপালো ন পচা মাংস খাইছিলি নেকি অলপ বুজিবি না কথা আছে কলেজত এনেকে মাছ ৰাস্তাত আমাৰ পাদ তাতে থিয় গুড় কি কম খাবি কি কৰো ইয়াত কি কৰো কেলা পকৰ নে এইটো ইয়াৰ পাদিলি ক'বলৈ একো কুৱেশ্যনেই নাথাকে বে মায়ে পাদিলি হ'লেও আকৌ এবাৰ পতাত যেবাৰ পান্দে এবাৰতে পোক মৰি যাব এই হ'ব দে হ'ব পাদিলোহে বছ ঠাণ্ডা দিন এবাৰে নাহে ন হ'লেও ইমান গেলা পাতন কোনো নিদিয়ে বছ এই চুই দেখিছোন এইবিলাক কি পকাই দেখা নাই আজিলৈ নাই দেখা কাৰণে চুইছো নাই দেখা নুচুবি নুচু আজি পৰা হ'ল দাম জানো এইটো বেয়া হৈ গ'লে কিমান ল'ব নুচু হ'ল হাল্লা নকৰ শুন মই কথা এটা ভাবিছোঁ এই পৃথিৱীত এই যিটো হৈ আছে সেইটো বাছ নকৰ চুপ থাক কথা এটা ক'লেও নৰি ক'ব নিদিয়ে একেবাৰে গোটেইটো নৰেন্দ্ৰ মোদীয়ে একেবাৰে লেকচাৰে মাৰে ডাঙৰমান হ'ব এই দূৰত থাক অলপ দূৰত থাক মই তোক অথনিও কৈছিলোঁ নুচু দে হ'ল তই আহি কেলে আছ ইয়াত চচমা দে মোৰ চচমাটো পিন্ধিব আহিছ নাইও পিন্ধা তোৰ চচমা ঠিক আছে গঞা আমাৰতো একো নাই নহ'ব এতিয়া এইবোৰৰ লগত নহ'ব লাগি থাকিব তোৰ পকৰ প্ৰথমে বদলাই আহিবি যা পকৰ দুটা লৈ আহিছে এই হ'ব দে বছ হ'ব বছ হৈ গ'ল তই ইয়াক ক'বলৈ ৰখাব নোৱাৰ চবৰে হয় কি ভুল চবৰে হ'ব দে মানুহৰ মাজত সেই বুলি কোনো নেপাতে পাৰিছ হয় কিন্তু যি হৈ গ'ল বহুত দিন হ'ল ধুব লাগে এই একেবাৰে পূজাতেই ধুমা আহিবিচোন তহঁতকে ধোৱা আহিছে দুটা মক্কেল কোন সেই দুটা আহি আছে ককাইহঁত আহিছে বহুত দিন হ'ল ইয়াক নাই দেখা সঁচাকে কিবাই হৈ গৈছে আহিব দে আমাৰ লগৰকেইটা আকৌ সেইকেইটাকো চিনি নাপায় আকৌ তাকে মই আজিকালি দিনতে থাকি মানে চকুত জিলমিল দেখিছোঁ চকুৱাত জিলমিল গুলি মাৰো বৈ যাওঁ বৈ এখন কি হয় ইমান ফিটিং কৰি খাইছে এইটো বেছি খাই দিলেও আজি এইটো ক'ত পাইছিলি এনেকে মোক কোনে আদৰণি কৰিছে मारने की यहाँ कर ले तू प्रैक्टिस या फिर जीतने की सोच ले कोई टैक्टिक फिर एरोप्लेन ले जाता भर के सबको टीम उतरे फिर पसंदीदार घर को जहाँ ज्यादा माल वहाँ उतरे सारा टीम जिसको जल्दी गन मिले वो কোনে মাৰিলি মোক মই মাৰিলোঁ দেখিছা তোমাৰ কাৰণে মই ইয়াৰ পৰা আজি অপমান পাইছোঁ কাৰ কাৰণে ইয়াৰ কাৰণে মোৰ কাৰণে অপমানটো পাইছা তুমি যে তুমি মোৰ লগতো 7 টকাটো অধিকাৰ কোন হয় মধাই চালক কোনে ধৰিলে
মই এইবিলাক নাজানো ই মোক লগৰ মই কেনেকে পৰিলো মানে ই আমাক এইবিলাক কথা বাদ দেচোন ই মদাইটো আহি ইয়াত হাল্লা চালা ঠেলিলে একো নাই কিন্তু এই মতি চেনেলটো 100 টকীয়া কিনা কিমান দিন আছিলে চালা নহ'ব ইয়াৰ হিচাপটো ল'ব লাগিব মোৰ 100 টকীয়া মতি চেনেল কেলে ছিঙিলি ভাই কেলা আৰে কি কবা আৰু সব কথা বাদ দিয়া ইয়া হাইয়া খাবলৈ পইচা নাই তোক 100 টকা দিব কি হৈছে কি হৈছে কি হ'ল ভয়ছে এই এনেকে যে কয় যে কিছুমানে যে এনেকে ভিডিঅ' বনাই মোবাইলটো উল্টা কৰিলে ৰেপেটাইজ কয় নেকি এতিয়া কিবা কওকচোন ৰেপেটাইজ কৈ চাগে এনেকে কয় যে তাৰপিছত লাষ্টত যে স্লো মোশন কৰি দিয়ে। ৰেপেটাইজ কৈ চাগে এনেকে কয় ন এনেকে কয় এইরকম তাৰপিছত ইমানটো মই জানো ৰেপেটাইজ কয় ৰেপেটাইজ ৰেপেল লাইফ নে কিবা এটা মই এই তই নিচা আছতে একো নকবি এই তই নিচা আছতে একো লেপেলে কিবা কয় আৰু দেই সেইটো মই কৈছো ইয়াতে সমাপ্ত কৰি দিওঁ ঐ ডুবাই পৰা না চচমা চশমা হালতেই নাই ডুবাই পৰা মই অকণমান চালিয়া হৈ লৈছোঁ মানে ধুনীয়া লাগিব ন তো চেণ্ডেল মতি চেণ্ডেল লাগ খাইছে নাই তই কি জানিবি 100 টকাৰ চেণ্ডেল গেজু কৈ 50 টকা টানিছে ৰেপেটাইজটো কৰি লওঁ ৰেপেটাইজটো লাষ্টত শ্ল' মোশ্যন কৰি দিবা বাবা বাবা তুমি লাষ্টত বেকগ্ৰাউণ্ড মিউজিকটো দিবা বৰ্তমান পৃথিৱীত যিটো হৈ আছে দুখ লাগি যায় দুখীয়া বুলি তুমি মোক এৰি থৈ গৈছিলা নেজানো পাছত আকৌ ইমান দুখ তোমাৰ তো ভিডিঅ'টো সামৰণি মাৰি দিওঁ যদি আৰু বা দিওঁ ন তুমি যি বুলি মোক ভাবিছিলা ভিডিঅ'টো সামৰণি মাৰি দিওঁ It's the motherfucking Eagle Double G. Snoop Dogg.